আমি সেই মাছটো জালটো কাটি জালটো নহয় মাছটো কাটি পেটৰ ভিতৰত এটা আঙুঠি পাইছিলো সেই আঙুঠিটো শুনাই দি আমি কিবা এটা কৰিব অপরাধী এই দুই কথা আপনার নাম এই এটা নগর অধিকারী ধ্যান করে বলে রাজ কর্মচারী সাথে এই দুই অপরাধীর শাস্তি মই করি বিধানে প্রজা আজ তোমার মই করি হাসতে কঠোর হাসতে মই করি বিধান যাক দেখি যাকে লাভ করি তোমার হাওয়া আনন্দিত অন্তিম নিজস্ব জীবন এতে জোয়া জোয়া প্রজাবর্গ জোয়া জোয়া প্রজাবর্গ আদি তোমাকে মন পরম উপকার কাটি হি গদাবীর তোমাকে মই এই উপহার জোয়া নকরি পরম আনন্দ মেলে জীবন করা অতিবাহিত Cái này cái bột tu ra đây, em phải lại tổng thêm với phải
এতিয়া ওলাবলৈ থকা কিন্তু ৰাখি থোৱা দেই হেৰি নহয় আজিৰ পৰা আৰু আমি জাল টানিব নালাগে বুজিছ নালাগে তুমি মুঠতে মোক আকৌ মন্ত্ৰটো শিকাই দিয়া মাৰিছ মই ক'লো নহয় মই সেই কেৰাহী তলখন চাই মই জীৱন নিৰ্বাহ কৰিব পাৰিবি কি মই এতিয়া 3 জনী চপাম আৰু তোমাৰ মনটোও নালাগে মই কৈছো ধন দেখাই দিম পিছে পিছে দৌৰি আহিব অপৰাধ কৰিছো মই মোৰ প্ৰিয় শকুন্তলাক চিনিব নোৱাৰি ৰাজসভাৰ পৰা বহিষ্কাৰ কৰি দিলো মোৰ অপৰাধ ক্ষমাৰ অযোগ্য মোৰ অপৰাধ ক্ষমাৰ অযোগ্য কিন্তু এতিয়া মই ক'ত পাম ক'ত বিচাৰি পাম মোৰ প্ৰাণ প্ৰিয় শকুন্তলা যাক মই বহিষ্কাৰ কৰি দিলো এই মুহূৰ্তত গৰ্ভ ধাৰণ কৰিছিল পৰবংশৰ উত্তৰ পুৰুষ ভগৱান তোমার কেঁদে নিলা দয়াময় তোমার কেঁদে নিলা চিরমূল্য রত্নময় হাততে পাই বাধ্যতেই এরুয়ানো মহারাজ 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 এনেদৰে কাম কৰি জানো ঘূৰি আহিব আপোনাৰ আপোন মহারাজ কিন্তু গতিকে ক্ষান্ত হওক মহারাজ অলপ ধৈৰ্য ধৰক মহারাজ মই যে অপৰাধী সেনাপতি মই নিশ্চিত নিজৰ প্ৰিয়াৰ কৰিলো অপমান এতিয়া মই ক'ত বিচাৰি পাম মোৰ প্ৰাণ প্ৰিয়া মহারাজ এই লিখা আছে কপালত তাত বাৰু কোনে কৰিব সন্ধান বাৰু মহারাজ সত্যহতে এই চিন্তা কৰি পৰিহাৰ তীৰ্থ মন কৰক সাধু ভক্তৰ দলৰ লগত থাকক আপোনাৰ মনৰ বেদনা দূৰ হ'ব মহাৰাজ হয় মহাৰাজ সাধু ভক্তৰ সংগ কৰ্ণমণি কাশ্যপ দুৰ্বাধা বিশ্বামিত্ৰ আৰু অচিন সংবিধান তুমি কৰিলা প্ৰকাশ যাম মই তীৰ্থ ভ্ৰমণৰ হেতু কি জানিব বিচাৰি পাওঁ মই মোৰ প্ৰাণৰ প্ৰিয়া নাইবা বিচাৰি পাওঁ মই মোৰ মনৰ শান্তি মহাৰাজ সংতে বিশ্ৰাম কৰোঁ মুসা গ্রহণ করা মই বাৰু বিদায় কৰিবলৈ যাওঁ নে
বাচ্চা বিকয়া কৰা জীৱন সত্য গঢ় মহাপাপ আৰু বাচ্চা তোমাক কেৱল ককাই আত্মৰক্ষা কৰিবৰ বাবে মনোবিদ্যাৰ জ্ঞান দিছিল মই জীৱবধ নকৰোঁ নহয় আই মই জীৱবোৰক জীৱনটো ধৰি মৰম কৰি আকৌ অৰণ্যত এৰি দিম বাচ্চা মই কৈছো না তোমাক নেলাগে বুলি অভাৱধান গছত যদি কোনো জীৱৰ প্ৰাণ যায় তেতিয়া কি কৰিবা কোনো লগৰীয়াও নাই মই কাৰ লগত খেলিম এই ল'ৰাটোছে মানে তোক খেলিবৰ বাবে মই সিংহ এটাকে আনি দিম তাৰ লগতে তই খেলিবি মোক তই আমনি কৰি নাথাকিবি মই আহিছো আইয়ে যে কি কথাবোৰ কয় মোক যেনিবা সিংহ এটা আনিহে দিব এদিন মই সুবিধা পালে এটা নিজেই আনি লওঁ নিশ্চয় এইখন কোনোবা দেখি আছে হে বাবু এইখন কাৰ আশ্ৰম এইখন আমাৰ ককাৰ আশ্ৰম ককাৰ আশ্ৰম কিন্তু তোমাৰ ককাৰ নাম ককাৰ নামটো অৱশ্যে নাজানো আই সুধিব লাগিব ককাৰ নামটো নাজানো বাৰু আপুনিনো কোন ইমান ধুনীয়া আপোনাৰ সাজপাৰ মোৰ পৰিচয় বাৰু মই বেছি আগে কোৱাচোন তোমাক মই কি বুলি মাতিম মোক আপুনি সৰ্বদমন বুলিয়ে মাতিব সৰ্বদমন দেখি ইমান সুন্দৰ ইমান সুন্দৰ ইয়াৰ চেহেৰা যে মোৰ সংক্ষিপ্ত ৰূপ মই এবাৰ মাগিছো বিদায় ৰ'ব দেৱ আপোনাৰ পৰিচয় নিদিলে নহয় আমাৰ ককাই কৈছে আশ্ৰমলৈ অতিথি আহিলে অধ্যয়ন কৰিহে পঠাব লাগে নহয় নহয় সৰ্বদমন তোমাৰ ককা যেতিয়া আশ্ৰমত থাকিব তেতিয়া মই পুনৰ ৰাখিম হে মহোদয় দৃষ্টান্তৰ প্ৰণিপাত কৰিব গ্ৰহণ আয়ুষ্মান ভৱ উঠা ৰাজন হে মহোদয় মোক এনে আশীৰ্বাদ দিলে। মই আৰু জানা ছোৱালীবোৰক ইমান কন্দুৱাই দিলে কেলে কিবা অপৰাধে মই নিজৰ পত্নীক দুৰ্ব্যৱহাৰ কৰাৰ অপৰাধত আপুনি মোক অভিশাপ প্ৰদান পিছে সেই অপৰাধ তোমাৰ নহয় ৰাজন সেয়া আছিল বিধিৰ বিধান হয় ৰাজন ককা কোনে এই দৃষ্টান্ত ৰাজন কি কাৰণে কৰিছে ক্ৰন্দন বাছা ককা তুমি সময়ত সকলো চিনি পাবা ভাল কথা এতিয়া তুমি নিজৰ আই ইয়ালৈ মাতি অনা গৈ যোৱা হ'ব আই আমাৰ কাষলৈকে আহিছে আই আই ডাঙৰ আলোচনাত তোমাৰ যেন কিবা প্ৰয়োজন আছে গতিকে যোৱা বাছা প্ৰতিৰক্ষী কণ্ঠে বিশ্ৰাম কৰাগৈ শকুন্তলা
এগৰাকী তাপসী। আপুনি খন্তেক অপেক্ষা কৰক, মই আপোনালোকৰ আপ্যায়নৰ ব্যৱস্থা কৰোঁ। মই কৰিছো স্বীকাৰ। তুমি মোক ক্ষমা কৰা শকুন্তলা, তুমি মোক ক্ষমা কৰা শকুন্তলা। কিন্তু কাল কি অপৰাধত মই আপোনাক শাস্তিৰ বিধান দিম? তোমাক কৰা দুখ ব্যৱহাৰৰ অপৰাধ তুমি মোক শাস্তিৰ বিধান দিব পাৰা। তোমাক মই চিনিব নোৱাৰি ৰাজসভাৰ পৰা বহিষ্কাৰ কৰি দিয়াৰ অপৰাধত তুমি মোক শাস্তি দিব পাৰা। তুমি মোক শাস্তি মই বশৰীকে কাশ্যপৰ ঔৰংজাত দহিতা নহয় যে মই সত্য অংশ দয়া ক্ষমাৰ কাষ চাপিব পাৰোঁ। মইতো তেজ মগকেৰে গঠা মইটোৰ সাধাৰণ নাৰী, আৰু মইতো ইমান নহয় যে মই দেৱী, মহাৰাজ দৃষ্টান্তৰ সৈতে তোমাৰ বিচ্ছেদৰ ফল ক্ষণিক নহয়। এয়া আছিল মহামুনি দুৰ্বাসাৰ অভিশাপৰ। হয় দেৱী, যেতিয়া তুমি আশ্ৰমত আছিলা প্ৰেমাস্পদৰ আশাত বিভোৰ হৈ, তেতিয়াই মহামুনি দুৰ্বাসাই আশ্ৰমত কৰিছিল প্ৰৱেশ। আৰু মহামুনি দুৰ্বাসাক তুমি অবজ্ঞা কৰাৰ অপৰাধত মহামুনি দুৰ্বাসাই তোমাক দিছিল অভিশাপ। এইবাৰে তুমি প্ৰেমাস্পদৰ আশাত মুনিবাৰক কৰিছিলা অবজ্ঞা। ঠিক সেইদৰে তোমাৰ প্ৰেমাস্পদে দিন তোমাক পেলাব। পিতা, মই সকলো বুজি পালো। সেই স্বামী ক্ষমা কৰিব অভাগী, নাজানিলেও মই কৰিলো অপৰাধ। ক্ষমা কৰি দিয়ক মোৰ দুখ তুমি কৰিব পাৰছা। এই আছিল তোমাক কৰিছিলো অপমান। আমি কৰি সেৱা নিবিদ। সেই মহৰ্ষি, আজি আপুনি আমাৰ বাবে পৰম উপকাৰ সাধন কৰিলে। আমাৰ ভক্তি ভৰা প্ৰণিপাত কৰিব। উঠা দুয়ো, এতিয়া চোৱা দেৱী, তোমাৰ বাচাক ইয়ালৈ সজাই পৰাই লৈ আহাগৈ। ভাল বাচ্চা সকলো বুজি পাবা, তুমি। তোমাৰ এই ৰত্ন অতদিনে আছিলে আমাৰ এই আশ্ৰমত। আজি তোমাৰ পুত্ৰ সহগতালো দুয়োকে। এতিয়া তোমালোকে হস্তিনাত আনন্দ মনেৰে থাকাগৈ। তাৰ মানে মুক্তি হয়, সৰ্বতমন মোৰ হয় ৰাধৱ।
সৰ্বজমন তোমাৰেই সন্তান। বাচ্চা এয়া তোমাৰ পিতৃ পিতা মোৰ সেৱা গ্ৰহণ কৰা। আহো পিতা আহো যিনি অমর পিতা মহর্ষি প্ৰণাম কৰিবচোন। আয়ুষ্মান ভৱ। এতিয়া তোমাৰ সকলোটি যোৱা হস্তিনাত আনন্দ মনেৰে বাস কৰাগৈ। ভাল ভাল পিতা প্ৰণাম দেখিব বলা